আজি যাব লৈছোঁ আমাৰ ডাঙৰ দেহা এনায়েকৰ ঘৰত। মই ঘৰত নাই বৰ্তমান, গম পাইছে। মই নাৰায়ণপুৰত ফুৰিবলৈ আহিলোঁ আৰু এতিয়া আমি যাব লৈছোঁ সিহঁতৰ এনায়েকৰ ঘৰত। তাৰ হাঁহি দেখিছানে, টমটমৰ ৰতি মিচিকিয়া হাঁহি মাৰিছে। আৰু মই কৈছোঁ মিঠাই পেকেট এনাই ঘৰত খাবিগৈ, নাই সি ইয়াতে খাব মানে। এতিয়া আমি পালোঁহি সিহঁতৰ এনায়েকৰ ঘৰ। ৰাস্তাৰ কিনাৰতে বাৰু, বেছি দূৰ নহয়, অকণমান আহিলে পায়। আৰু সি আহি চিধাই মোবাইল চাবলৈ লৈছে, অকল মোবাইল চাই থাকিব। ভাত খালেও মোবাইল, যি কৰিলোঁ মোবাইল এটা। আৰু মই আলহী ঘৰত গৈছোঁ যেতিয়া মোবাইলটো ইমান চাব নোৱাৰোঁ ন, বৰ এটা। তথাপিও আৰু অকণমান চাইছোঁ আৰু। এয়া চাওক কিমান ডাঙৰ পুখুৰী, এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী দুটা আছে দেই। মই পাছফালে গৈ লৈ মানে অকণমান ভিডিঅ' কৰিছোঁ আৰু ফটো কেইখনমানো মাৰিছোঁ বাৰু, ফটো মৰা নহয়। এয়া 3 কপিমান ফটো মাৰি দিলোঁ, বাক মাৰি দিব দিলোঁ। এয়া আমাৰ দেহা শুই আছিলে, এতিয়া উঠিছেহে দেই। মই কৈছোঁ তুমি শুবলৈহে আহিলা নেকি এনাই ঘৰত, কি ধুনীয়াকৈ হাঁহি আছে সি। আৰু আমি ভাত পানী খাই আজি সেইবোৰ ভিডিঅ' নকৰিলোঁ আৰু। এতিয়া আমি ঘৰত যাব লৈছোঁ কাৰণ বেছি গধূলি